সুপ্ৰভাত। আজি লেটেকু গছৰ তলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইমান ধুনীয়াকৈ লেটেকুজোপাত লেটেকু লাগিছে চাওকচোন। ইয়াৰ লেটেকু পকা নাই, পিছে এতিয়া পকিবলৈ হৈছে আৰু জেঠ আহাৰ মাহতে পকিব লেটেকু। গোটেই গছজোপাতে লেটেকু লাগিছে, ইমান ধুনীয়া। আৰু ইয়াৰ লেটেকু পাত দেখুৱালোঁ আৰু আমাৰ ঘৰৰ লেটেকুজোপা। এতিয়া আচাৰ বনাবলৈ কেইটামান লেটেকু ছিঙিম। এয়া এইখিনি লেটেকু ঠিক জোখৰ হৈ আছে এতিয়া আচাৰ বনাবলৈ, আৰু কেইদিনমান পাছত পকিব। পকাতকৈ এইটো সময়ত লেটেকু যদি আচাৰ বনাই খাবলৈ আৰু ভাল লাগে। গতিকে মই এতিয়া আচাৰ বনাবলৈ কেইটামান লেটেকু ছিঙোঁ, আৰু কেনেকৈ আচাৰ বনাই বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখুৱাম। এয়া লগতে মোৰ মাইনাজনীও আছে, হাই কৈ দিয়ে। লেটেকু ছিঙা বাস্কেটটো ধৰি দিবা দেই। এতিয়া ছিঙিছোঁ আৰু কেইটামান দেই। ইমানবোৰ লেটেকু ছিঙিলোঁ ন। বহুত কাম আছে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'টো আপোনালোকৰ মাজলৈ পুনৰ আহিম। ধন্যবাদ।